হাই এভৰিৱান, আজিৰ এই ভিডিঅ'টো বিশেষকৈ লখিমপুৰবাসীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। কেইদিনমানৰ আগতে আপোনালোকে চাইছিল যে আনন্দ মিশ্ৰই কৈছিল যে যিসকল অপৰাধী আছে মানে নকল সোণৰ ব্যৱসায়ী, ড্ৰাগছ ব্যৱসায়ী আৰু নকল পইচাৰ ব্যৱসায়ী, সিহঁতক আনন্দ মিশ্ৰই কৈছিল যে নিজে নিজে ধৰা দিলে ভাল, আৰু যদি মই ধৰোঁ তেতিয়াহ'লে ষ্টাইলেই বেলেগ হ'ব। সেই কথা শুনি বহুত নকল সোণৰ ব্যৱসায়ীয়ে আহি নিজে নিজে আত্মসমৰ্পণ কৰিছে, আৰু যিসকলে বহুত দিন আগতে ব্যৱসায় কৰিছিল সিহঁতেও আহি নিজে নিজে আত্মসমৰ্পণ কৰিছে। মানে আনন্দ মিশ্ৰই এনেকৈ কৈছিল যে যদি কোনোবাই আগতে ভুল কৰিছিল সেইটো ক'লেও নহ'ব, যে এতিয়া নকৰোঁ আগতে কৰিছিলোঁ এনেকুৱা ক'লেও নহ'ব। সেই কথা শুনি সকলোৱে আহি নিজে নিজে সাৰেণ্ডাৰ কৰিছিল। তাৰ লগত বহুত মানুহ আছে, সেইটো আমি গম পাইছোঁ। আনফৰ্চুনেটলি বহুত মানুহ হ'ব পাৰে আমাৰ ছ'চাইটি বেলেগ বেলেগ, যিটো আমাৰ ছ'চাইটিৰ বেলেগ বেলেগ পাৰ্ট আছে, তাত দিয়া বহুতমান মানুহ অলৰেডি গম পাইছোঁ, অলপ শ্বকিঙো পাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লখিমপুৰত থকা সাধাৰণ মানুহে যিখন লিষ্ট বনাই দিছে আনন্দ মিশ্ৰৰ ওচৰত, সৰু সৰু ডায়েৰীত লিষ্ট বনাই দিছে যে যিসকল মানুহে ড্ৰাগছ ব্যৱসায়ী, নকল সোণৰ ব্যৱসায়ী আৰু নকল পইচাৰ ব্যৱসায় কৰি আছে সিহঁতৰ বিৰুদ্ধে লখিমপুৰত থকা সাধাৰণ জনগণে সৰু সৰু ডায়েৰী বনাই আনন্দ মিশ্ৰৰ ওচৰত দিছে যে তেওঁলোকে মানে ভাল মানুহৰ মুখোশ পিন্ধি বেয়া বেয়া কাম কৰি আছে। এনে সিহঁত ভাল মানুহ যাৰ ইণ্টাৰেষ্ট আছে তাক প্ৰমোট কৰি আছে, প্ৰটেক্ট কৰি আছে, আইডিয়া দি আছে, এনেকুৱা বহুতমান মানুহ আছে। সিহঁতে ভাল মানুহৰ মুখোশ পিন্ধি বেয়া বেয়া কাম কৰি আছে। মানে যিসকল নকল সোণৰ ব্যৱসায়ী আছে, ড্ৰাগ ব্যৱসায়ী আছে আৰু নকল পইচাৰ ব্যৱসায়ী আছে, সিহঁতক মানে সিহঁতে বঢ়াবা দি আছে, মানে সিহঁতক ছাপোৰ্ট কৰি আছে যিসকল মানুহ। সেইসকল মানুহৰ ডায়েৰী এতিয়া আনন্দ মিশ্ৰৰ ওচৰত আছে। মানে আপোনাৰ গাঁৱত যিসকল বেয়া মানুহ আছে তেওঁলোকৰ বিষয়ে আপোনালোকৰ গাঁৱৰ পৰা কেইজন মানুহে সৰু সৰু ডায়েৰী বনাই আনন্দ মিশ্ৰৰ ওচৰত দিছে। লগত বহুত মানুহ আছে, সেইটো আমি গম পাইছোঁ। আনফৰ্চুনেটলি বহুত মানুহ হ'ব পাৰে আমাৰ ছ'চাইটি বেলেগ বেলেগ, যিটো আমাৰ ছ'চাইটিৰ বেলেগ বেলেগ পাৰ্ট আছে, তাত দিয়া বহুতমান মানুহ অলৰেডি গম পাইছোঁ, অলপ শ্বকিঙো পাইছোঁ। যেনে আমি ক'লোঁ ছাইড লাইনত বহুতমান মানুহ আছে, বেলেগ বেলেগ মুখ ধৰি চেহেৰা বনাই ঘূৰি আছে কি আমিতো ভাল মানুহ, বাট আমিও গম পাইছোঁ এতিয়া অলৰেডি আৰম্ভ কৰিছোঁ। বহুতমান দেখিব ডায়েৰী চব সৰু সৰুকৈ ডায়েৰী আমাক পাব্লিক দি গৈছে, চবত নাম আছে কি কোন কোন আছে, কি প্ৰফেশ্যনত আছে, বেয়া বেয়া মানুহ আছে, সিহঁতৰ বিষয়ে ডায়েৰী বনাই দিছে। এতিয়া সেই লিষ্টত কাৰ কাৰ নাম পৰিছে সেইটো আপোনালোকে জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমানে শ্বেয়াৰ কৰিব যাতে লখিমপুৰত থকা সকলো মানুহে এই ভিডিঅ'টো চাব পাৰে, আৰু এতিয়াৰ পৰা যাতে তেওঁলোক সাৱধান হৈ যায় আৰু তেওঁলোকে যাতে নিজে নিজে আহি আত্মসমৰ্পণ কৰে। আৰু এতিয়া আনন্দ মিশ্ৰই কৈছে, আগত যেনেকৈ কৈছিল যে নিজে নিজে ধৰা দিলে ভাল, আৰু যদি মই ধৰোঁ তেতিয়াহ'লে ষ্টাইলেই বেলেগ হ'ব। এতিয়া মানে যিসকল মানুহে ভাল মানুহৰ মুখ পিন্ধি মুখোশ লগাই মানে এনেকুৱা বেয়া বেয়া কাম কৰি আছে, আৰু যিসকল মানুহে এনেকুৱা বেয়া কাম কৰি আছে সিহঁতক ছাপোৰ্ট কৰি আছে, সিহঁতকো আনন্দ মিশ্ৰই এনেকৈ কৈছে যে ভাল হ'ব যদি সিহঁতে নিজে নিজে ধৰা দিয়ে, আৰু মই যদি ধৰোঁ তেতিয়াহ'লে ষ্টাইল বেলেগ হ'ব। আশে পাশে যি আছে তাৰ লগত আমি আগে কথা পাতি লওঁ, আমি বুজি লওঁ ভালকৈ কেনেকৈ চলি আছে। দেন উই উইল অপাৰেশ্যন, যিটো আমি ছাইড লাইন অপাৰেশ্যনটো যিটো আছে, যোনে তাৰ লগত ইনভলভ আছে, আমি ইনফেক্ট আপিল কৰিম কি যোনে ছাইড লাইন আছে সেইটো জানে কোনে কোনে পইচা খাইছে, এইটো নিজে নিজে আহি কৈ দিলে, নিজে নিজে আহি অলপমান ৰাস্তাটো দেখাই দিলে, উই উইল ৰিয়েলি এপ্ৰিচিয়েট দেট। এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি আপোনালোকৰ পৰা কোনোবাই এই ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব करना मत भूलना। समझ रहे हो आप समझ रहे हो?